So friends, আমি বাইক ল'ব আহিছোঁ দাদা এজনৰ সৈতে পোষ্টাৰটো কি আছিলে বাইক ৱৰ্ল্ড না হয় বাইক ৱৰ্ল্ডত বাইক ল'ব আহিছোঁ ইয়াৰ ঢেৰ সাৰা বাইক আছে কিন্তু আমাৰ ইয়াৰ ভিতৰত চইজ হৈছে পালচাৰ 180 নিউ মডেলৰ 2018 লাষ্টৰ না 2018 লাষ্টৰ কিক নথকা সেই বাইকটো আপোনালোকক দেখাই লৈছোঁ So friends, Pulsar call এইটোৱে হৈছে সিল প্যাক ইঞ্জিন হয় ইঞ্জিন খোলা নাই আৰু ইয়াৰ কিলোমিটাৰ চলিছে 50000 কিলোমিটাৰ আৰু 150 সিসি হয় ডাবল ডিস্ক থকা হয় আৰু 2018 ৰ লাষ্টৰ গাড়ী হয় এটো খুনিলাই সো আমি দাম দৰ মিলাই আছো একেবাৰে নিউ কন্ডিশনৰ গাড়ী হয় সলকে চাইলক ফ্ৰেন্ডস পালচাৰটো ফ্ৰন্টৰ পৰা দেখাই আছো আৰু একটা কন্ডিশন হল আমি এই বাইকটো লব আইছো কিন্তু সম্পূৰ্ণ পইচা অনা নাই সম্পূৰ্ণ পইচা মানে আমি এটিএম ৰ পৰা মাত্ৰ 40000 হে উঠাব পাৰিলো যিমান দামত লম বুলি ভাবিছিলো তাতকৈ অলপ বেছি দামে পৰিলে এই বাইকটোৰ দাম কৈ দিছো অৱশেষত বাইকটোৰ পৰিছে আমাৰ 64 টকা কাগজ পাতি ওকে কৰি সব ট্ৰান্সফাৰ কৰি 64000 পৰিছে সো फ्रेंड्स আৰু বাকি বাইক যিবিলাক আছে সকলো বাইকৰে প্ৰাইস দেখাম আপোনালোকে নেক্সট ভিডিঅত পাই যাব জাস্ট এইটো লোৱা বাইকটো আপোনালোকক দেখাইছো সো ইয়াত দাদা কাগজ কৰি আছে ভিতৰত সোমাই যা সেল লেটাৰত সাইন কৰি আছে হাই বিলাক হাই এজন কাগজ ইয়াত কৰি আছে ইন্স্যুরেন্স বনাইছে না দাদা এইজন হয় সঞ্জীৱ দা একেতে লগাইছে বাইক তো বাকি ডিটেইলস পিছত কৈ আছে So friends, কাগজ পাতি সব হৈ গল এতিয়া পইচা দি আছো আৰু ইয়াৰ যিবিলাক ভিডিও যিবিলাক বাইক আছে নেক্সট ভিডিওত পাই যাব লগতে ইয়াত হেলমেটও পাই যাব फ्रेंड्स ইয়াত হেলমেটৰ अवेलेबल আছে আইএসআই মাৰ্ক থকা এতিয়া আমি বাইক লোৱা হৈ গল फ्रेंड्स এতিয়া পেট পূজা কৰি আছো সঞ্জীৱ ভাই কৰি দিয়া পেট পূজা কৰি খানা খাই আছো এতিয়া খানা চানা খাই আমি ঘৰ ফালে ৰনা হয় এয়া হ'ল দাদা ভাই বিলাক গলে ভাই নহয় লাজ কৰি আছে পুৰা সো বাই বাই